Hello বন্ধুসকল, ওয়েলকাম টু মাই চেনেল টিকে মস্তি আসামিজ। সো বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত কথা পাতিম ITI ৰিলেটেড ভিডিঅ' হয় এইটো। মানে ইয়াৰ আগতে এটা ভিডিঅ' বনাইছিলোঁ ITI সম্পৰ্কে, যে ট্ৰেডৰ ওপৰত টপ 5 ট্ৰেড মই দিছিলোঁ, আৰু ভিডিঅ'টো বহুতে চাইছে আৰু বহুতে কমেণ্ট কৰি সুধি আছে যে এতিয়া সেই কমেণ্টবোৰৰ ৰিপ্লাই দিব মই এই ভিডিঅ'টো বনাইছোঁ। বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয়, আৰু যেহেতু ময়ো ITI কমপ্লিট কৰিলোঁ 2018 কোৰ্চ আছিল মোৰ 16-18। চ' বন্ধুসকল, আজি মই জনা ফালৰ পৰা ক'ম যে যেহেতু ময়ো ITI পাৰ কৰি আহিলোঁ, চ' এতিয়া পাৰ্চেণ্টেজৰ ওপৰত ভিডিঅ' বনাইছোঁ মই এইটো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব যিসকলে ITI কৰিম বুলি ভাবি আছে ভৱিষ্যতলৈ। চ' এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ, লেটছ গো। চ' বন্ধুসকল, ITI মানেতো আপোনালোকে গমেই পাইছে যে ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট, আৰু ITIৰ বিভিন্ন ধৰণৰ ট্ৰেড আছে, বহুত ট্ৰেড আছে। আপোনালোকে গুগলত চাৰ্চ কৰিলে পাবই, আৰু মই এয়া স্ক্ৰীনত দেখুৱাই দিছোঁ কি কোৰ্চ আছে। আপোনালোকে স্কিপ কৰি চাই লওক ভিডিঅ'টো, লগতে স্ক্ৰীনশ্বটো থৈ দিব পাৰে আপোনালোকে। চ' এতিয়া কথাটো হ'ল ITI পাৰ্চেণ্টেজ কিমান লাগে। একচুৱেলি পাৰ্চেণ্টেজ বুলি কথা নাই, মানে এইটো যিহেতু কাট অফ মাৰ্কৰ ওপৰত নিৰ্ভৰ কৰে। তথাপিও মই আপোনালোকক ক'ম যে মিনিমাম বা এভাৰেজ পাৰ্চেণ্টেজ এটা কম সিমানৰ ভিতৰত তাৰমানে আপোনালোকে যিকোনো কিবা নহয় কিবা এটা ট্ৰেডত তাৰমানে আপোনালোকে ITI কৰিব পাৰিবই। আৰু ITIৰ SCVT NCVT দুই ধৰণৰ থাকে, আপোনালোকে জানেই চাগে, আৰু নাজানিলেও মই কৈ দিছোঁ। SCVTটো হ'ল ষ্টেট লেভেলৰ, আৰু NCVTটো হ'ল চেণ্ট্ৰেলৰ। আৰু NCVTৰ এক্সামবোৰ 6 মান্থৰ মূৰে মূৰে হৈ থাকে, আৰু SCVTৰ এক্সামবোৰ 1 বছৰৰ মূৰত হয়, কিন্তু 4টাই ছেমিষ্টাৰ। এটা SCVTত কি হয়, যিহেতু 1 বছৰৰ মূৰত হয়, 2টা ছেমিষ্টাৰে একেলগে পাতি দিয়ে, আৰু NCVTৰ ক্ষেত্ৰত প্ৰত্যেক 6 মাহৰ মূৰে মূৰে হয়। এতিয়া পাৰ্চেণ্টেজ, মিনিমাম পাৰ্চেণ্টেজ যদি আপোনালোকে কিবা এটা ট্ৰেডত ল'বলৈ বিচাৰিছে, তেনেহ'লে পাৰ্চেণ্টেজ আপোনালোকৰ এবভ 60% থাকিলে ভাল। যদি আপোনালোকৰ 60% আছে, তেতিয়াহ'লে আপোনালোকৰ ভবামতে ছিটটো পাব পাৰে, কিন্তু নাপাব পাৰে। তথাপিও 60%টো বা 60% ওপৰত পালে ভাল। আৰু যিহেতু মই যেতিয়া 2016-18ত ITI কৰিছিলোঁ, তেতিয়া মোৰ পাৰ্চেণ্টেজ আছিল 63 মেট্ৰিকত HSLCত। কিন্তু তেতিয়া 2016 চন আছিল, কিন্তু এতিয়া 2020 চন। গতিকে ডিফাৰেঞ্চটো বহুত ডিফাৰেঞ্চ আছে ইয়াৰ মাজত, কাৰণ আজিকালি হাই পাৰ্চেণ্টেজ বহুতৰে আছে, আৰু কম্পিটিশ্যনৰ যুগ হয় আজিকালি। সেইকাৰণে তেতিয়া মই 63ত ইলেক্ট্ৰিচিয়ান ট্ৰেড কৰি আছিলোঁ। 2016-18ত কমপ্লিট হৈছে মোৰ, ইলেক্ট্ৰিচিয়ান আছিল। কিন্তু তেতিয়াও বহুত হাই পাৰ্চেণ্টেজতে গৈছিল কাট অফ হিচাপত। যিজনৰ ফাৰ্ষ্ট কাট অফ আছিল ওপৰত আছিল, তেওঁৰ 80 আছিল। সেনেকৈ তলত নামি মোৰ 63ত মই পাইছিলোঁ। 21টা ছিট আছিল তেতিয়া, এতিয়াও চাগে 21টাই ছিট হ'ব এটা ট্ৰেডত। গতিকে আপোনালোকৰ, কিন্তু এইটো ইলেক্ট্ৰিচিয়ানৰ ক্ষেত্ৰতহে হৈছিল, কিন্তু বাকী ট্ৰেডবিলাকৰ ক্ষেত্ৰত তেনেকুৱাই হয়। কিছুমান ট্ৰেডৰ ক্ষেত্ৰত যিবোৰ ট্ৰেড 1 ইয়াৰৰ হয়, তাত অলপ পাৰ্চেণ্টেজটো কম যায়। কিন্তু 2 বছৰীয়া কোৰ্চবিলাকত, যিবোৰ ট্ৰেড 2 বছৰীয়া কোৰ্চৰ, তাত অলপ পাৰ্চেণ্টেজটো বেছি যায়। কাৰণ যিহেতু ইঞ্জিনিয়াৰিং কোৰ্চবোৰ বেছিভাগ 2 বছৰীয়া, মানে ইঞ্জিনিয়াৰিং কোৰ্চ বুলি কওঁতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, মেচিনিষ্ট, অট'মোবাইল মানে MMV, ইলেক্ট্ৰনিক্স, এইবোৰ হৈছে ইঞ্জিনিয়াৰিং ট্ৰেড। গতিকে আৰু আছে ইঞ্জিনিয়াৰিং ট্ৰেড, আপোনালোকে গুগলত মাৰিলে গম পাই যাব। আপোনালোকে এইখিনি নিজে চাৰ্চ কৰি ল'ব গুগলত চাই, ইঞ্জিনিয়াৰিং ট্ৰেড আৰু নন ইঞ্জিনিয়াৰিং ট্ৰেড ধুনীয়াকৈ আহি যাব গুগলত চাৰ্চ কৰিলে আপোনালোকৰ। গতিকে আপোনালোকৰ যদি 70% থাকে, তেতিয়া আপোনালোকৰ ইলেক্ট্ৰিচিয়ান, ফিটাৰ, ইঞ্জিনিয়াৰিং ট্ৰেডত আপোনালোকে 100% চিয়'ৰ পাবই। কিন্তু ইয়াত আকৌ কণ্ডিশ্যন এটা আহে যে কেটেগৰী ৱাইজ, মানে SC ST OBC এনেকুৱাকৈ থাকে ন। গতিকে যদি আপুনি জেনেৰেল কাষ্টৰ হয়, তেনেহ'লে আপোনালোকৰ প্ৰায় 72-73 এবভ পাৰ্চেণ্ট যদি থাকে, তেতিয়া আপোনালোকে ভাল ট্ৰেড এটা ল'ব পাৰিব। আৰু যদি আপোনালোকৰ OBC বা SC ST কেণ্ডিডেট হয়, তেতিয়াহ'লে 70 ডাউন বা 65-70 ইমান মানৰ থাকিলে আপোনালোকে ভাল ট্ৰেড এটা ল'ব পাৰিব। ইয়াৰ উপৰিও আপোনালোকৰ এবছৰীয়া কোৰ্চতো পাৰ্চেণ্টেজ যায়, যেনে ষ্টেন'গ্ৰাফি এটা,
ষ্টেনোগ্ৰাফি ট্ৰেডটো বহুত ভাল ট্ৰেড হয়, তাতো পাৰ্চেণ্টেজ হাই পাৰ্চেণ্টেজ যায়। চ' যোৱাবাৰ মোৰ ব্ৰাদাৰে ITIত এডমিশ্যন লওঁতে তাত 70+ গৈছিল ইলেক্ট্ৰিচিয়ানত, লাষ্ট 70 আছিল কাট অফ মাৰ্ক। নলবাৰী ITIত আছিল, কিন্তু গুৱাহাটী ITIত হয়তো বেছি যাব পাৰে, কাৰণ গুৱাহাটী যিহেতু চিটি হয় তাত বহুতে এপ্লাই কৰে। তাতে আজিকালি অনলাইন এপ্লাই হয়, গতিকে বহুত দূৰ দূৰণিৰ পৰাও সকলোৱে অনলাইনত এপ্লাই কৰিলে হৈ যায়, আহিব নালাগে, অফলাইন ফৰ্ম দিব নালাগে। গতিকে অনলাইন যিহেতু হৈছে সেইকাৰণে সকলোৱে ITIত এপ্লাই কৰিব পাৰে, সেইকাৰণে পাৰ্চেণ্টেজটো বেছি হাই হৈ গৈছে। যিহেতু বহুত দূৰৰো যিমান কি দূৰৰ ষ্টুডেণ্ট নাথাকক কিয় তাতো বহুত টেলেণ্টেড ষ্টুডেণ্ট আছে। চ' কিছুমানে আহিব নোৱাৰে, অনলাইনতে কৰে। গতিকে আপোনালোকৰ লাষ্ট এভাৰেজ মিনিমাম পাৰ্চেণ্টেজ 60 যদি থাকে বা 60ৰ ওপৰত থাকে, তেনেহ'লে আপোনালোকে কিবা নহয় কিবা ট্ৰেডত এডমিশ্যন ল'ব পাৰিব। আপোনালোকে মিনিমাম 60, এইটো মিনিমামহে, কিন্তু এভাৰেজ বুলি কওঁতে 65 to 70 আৰু হাই পাৰ্চেণ্টেজ বুলি কওঁতে 75 to 80। গতিকে এইখিনি পাৰ্চেণ্টেজৰ ভিতৰত যদি আছে আপোনালোকৰ, তেনেহ'লে নিশ্চয় আপোনালোকে যিকোনো ট্ৰেডতে আপোনালোকে এণ্টাৰ হ'ব পাৰিব। গতিকে বন্ধুসকল, আপোনালোকে বুজিটো পাইছেই যে কেটেগৰী ৱাইজ দিলে কেনেকুৱা কণ্ডিশ্যন হ'ব আপোনালোকৰ পাৰ্চেণ্টেজৰ ক্ষেত্ৰত। আৰু যিসকলে SC বা ST কেণ্ডিডেট হয় তেওঁলোকৰ 60% থাকিলেও ভাল ট্ৰেড এটা ল'ব পাৰিব। আৰু যিসকলৰ SC ST কেণ্ডিডেট নহয় তেওঁলোকৰ যদি 65ৰ ওপৰত পাৰ্চেণ্টেজ আছে, তেনেহ'লে যিকোনো ট্ৰেডেই নহওক এপ্লাই কৰিব পাৰিব আপোনালোকৰ। তথাপিও আপোনালোকৰ যদি 60ৰ তলত পাৰ্চেণ্টেজ থাকেও, তথাপিও আপোনালোকে এপ্লাই কৰি থোৱাটো ভাল, কাৰণ কেতিয়াবা কি হয় কাট অফ বহুত কম গুচি যায়। যদি হাই পাৰ্চেণ্টেজৰ ওপৰৰ ল'ৰা ছোৱালী এপ্লাই নকৰে, তেনেহ'লেতো ল' পাৰ্চেণ্টেজৰ ল'ৰাখিনিকে কাট অফ হিচাপত থ'ব লাগিব। সেইকাৰণে আপোনালোকে যিমানখিনি পাৰ্চেণ্টেজ নাথাকক কিয় আপোনালোকে গোটাইবোৰ ট্ৰেডতে এপ্লাই কৰি চাব লাগে। যদি আপোনালোকৰ ITI কৰিবলৈ মন আছে। চ' বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই। যদি আপোনালোকৰ ভাল লাগিল তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একদমেই নাপাহৰিব। চ' আজিলৈ ইমানেই, ধন্যবাদ।